Hello everyone. এতিয়া বাজিছে 8 আৰু এতিয়া সহানিক টিউচনত থৈ আহোঁগে। হাই কৈ দিয়া everyone. তেতিয়াহ'লে আজি দিনটোত আপোনালোকক লগ পাম আৰু ক'ত কেনি যাওঁ। তেতিয়াহ'লে চাই থাকিব মোৰ চেনেলটো। আমি যাম এতিয়া স্কুটিত আৰু সোহানিক মই টিউচনত থৈ অকণমান বজাৰ কৰি আহিম। মই কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাম বাৰু দেই। আৰু এতিয়া স্কুটিখন উলিয়াই লৈছোঁ আৰু ফটাফট থৈ আহিমগৈ। থৈ আহি আকৌ আপোনালোকক লগ পাম। এইফালে বজাৰ কৰিলোঁ। এয়া হ'ল সৰিয়হ শাক, এইফালে হ'ল চিম আনিলোঁ আৰু এয়া কবি, এয়া গাজৰ আৰু ধনিয়া, আৰু এইফালে মোৰ ভাল লগা এটা বিস্কুট দেখুৱাই দিছোঁ। এইটো খাই কোনে কোনে ভাল পায় বাৰু আপোনালোকক ক'বচোন। এইটো ফেমিলি টোষ্ট মোৰ বহুত প্ৰিয় হয়, মই খাই ভাল পাওঁ। এতিয়া আনিলোঁ। এতিয়া ব্ৰেকফাষ্ট বনাব লাগিব। আজি সৰিয়হ শাক আৰু ৰুটি খাব লাগিব। তেতিয়াহ'লে চাই থাকিব। দুপৰীয়া ভাত পানী খাই আপোনালোকক লগ কৰা নহ'লে আৰু ঘৰতে অকণমান ৰেষ্ট ল'লোঁ, কিয়নো মোৰ গাটো ইমান ভাল নাই আজি কেইবাদিনৰ পৰা। এণ্টিবায়'টিক খালে এনেও দুৰ্বল লাগে যে, সেইবাবে ভিডিঅ' কৰিবলৈ মন নগ'ল। এতিয়া গধূলি হ'ল আৰু এতিয়া মই আমাৰ লখিমপুৰৰে বিশাললৈ যাবলৈ ওলাইছোঁ। কেইটামান বজাৰ আছে, আজি যাম বুলি ভাবিছোঁ। গতিকে আপোনালোককো দেখুৱাম মই তাত কি বজাৰ কৰোঁ। গতিকে ভিডিঅ'টো চাই থাকিব আৰু পিছত কমেণ্টত জনাব। এয়া টমটমতে আহিলোঁ আৰু এয়া সোহানিকো লৈ আহিছোঁ অকণমান। চাৰিওফালে ভিৰে, গতিকে মই আৰু বিশেষ ভিডিঅ'টো নকৰিলোঁ আৰু এতিয়া বিশাল পামগৈ অলপ পিছত। তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। খুলিলে নি? হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই মই মাছ বাছি আছোঁ, ককিলা মাছ। আজি ককিলা মাছে মই বজাৰলৈ গৈছিলোঁ ৰাতিপুৱাই আৰু ককিলা মাছ লৈ আহিলোঁ। গতিকে ককিলা মাছ আৰু লগত শ'ল পোৱালি এটা লৈ আহিছোঁ আৰু তাকে মই বাছি আছোঁ, কিয়নো আজি মোৰ হেল্পাৰ গৰাকী নাই। আৰু আপোনালোকক মই বিশালত বজাৰ কৰাৰ পিছত সেইদিনা আৰু লগ কৰা নহ'ল। মোৰ গাটো বেছিহে বেয়া লাগিলে। এতিয়া এয়া পাছদিনাখনি এইখিনি কাম মই কৰি আছোঁ। গতিকে চাই থাকিব। আজি মই এটা ৰেচিপি আগবঢ়াম আপোনালোক। ধুই মেলি আহিলোঁ। এতিয়া পাকঘৰত যাব লাগিব আৰু ভাবিলোঁ আপোনালোকক আজি মই এটা অকণমানি মাছৰ ৰেচিপি দিম। সেয়া হৈছে ককিলা মাছ। নিশ্চয় আপোনালোকে খাইছে, কিন্তু মই কেনেদৰে বনাওঁ সেয়াই আজি দেখুৱাম। গতিকে চাব আৰু আপোনালোকে মোক কমেণ্টত জনাব কেনেকুৱা হৈছে। তেতিয়াহ'লে চাই থাকিব।
এয়া এটা বিলাহী মই কাটি লৈছো ধুই আৰু ইয়াৰ ককিলা মাছখিনিও ধুলো আৰু যদি ডাঙৰ হৈছে তেতিয়াহ'লে মই কাটি ল'ম টুকুৰা কৰি আৰু লগতে জলকীয়া লৈছো আন্দাজমতে আপোনালোকেও ল'ব আৰু পিঁয়াজ 3টা কাটি দিম গৰম কৰিছো আৰু এইফালে নহৰু পিচি থোৱা আছে আৰু এইখিনি কাটি ললো আৰু জলকীয়া আন্দাজমতে দিব আপোনালোকৰ আৰু পিঁয়াজখিনি যিমান পাৰে মিহি কৰি কাটিব কিন্তু আজিও মোৰ গাটো ইমান ভাল নাই সেইবাবে মই মানে বৰ বেছি হেৰি নাই কৰা মেহনতটো নাই কৰা আৰু ইয়াত জলকীয়া গুড়ি অকণমান মই দিম এইখিনি গৰম হ'বলৈ দিওঁ এইখিনি তেল গৰম হ'ল এতিয়া ইয়াত পিঁয়াজখিনি দি দিম পিঁয়াজ কাটি লোৱা জলকীয়া গোটেইখিনি মই দি দিম পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম তাৰপিছতহে নহৰু দিম এয়া দিলোঁ নহৰু এতিয়া নহৰুখিনি দিও হেৰি কৰি দিম লৰাই থাকিম ভালদৰে অকণমান পিঁয়াজখিনি গলি নোযোৱাকৈ এয়া দি দিলোঁ বিলাহীখিনি এইখিনি ভালদৰে ভাজি ল'ম যাতে অকণমান কোমল হৈ যায় আন্দাজমতে জলকীয়া গুড়ি অকণমান দিলোঁ আৰু লগতে হালধি দিলোঁ এতিয়া অকণমান ভাজি লৈ ইয়াত পানী দিম অকণমান পানী দিছোঁ যাতে গলি যাওক তাৰপিছত দিম মাছখিনি দিয়াৰ পিছত এতিয়া এইখিনি ভালদৰে ভাজি ল'ব লাগিব নিমখ আন্দাজমতে দি দিব জলকীয়াও আন্দাজমতেই দিব যোনে যিমান খায় এইখিনি অকণমান পানী দিলোঁ আৰু এতিয়া মই ইয়াত মাছখিনি দি দিম মাছখিনি দি লাহেকৈ লৰাই অকণমান পানী দি মই বেছিকৈ হেৰি কৰি নিদিওঁ আৰু ভাঙি যাব ইয়াত অকণমান মই পানী দিম পানী দি প্ৰথমতে উতলাই ল'ম উতলাই লৈ তাৰপিছত চিমত দিম গেছটো সৰু কৰি দিম ফ্লেমটো আৰু ঢাকোনখন মই মাৰি দিম এতিয়া চিম কৰি দিছোঁ সৰু কৰি দিছোঁ আৰু এয়া ঢাকোনখন মাৰি দিছোঁ হৈ থাকক অন্ততঃ 15 মিনিটমান লাগিব হাতৰ বিষ হৈ আছে ভালকৈ হাঁহিবও আপোনালোকৰ আগত পৰা নাই সেইবাবে বহুতখিনি মই ভইচ অভাৰ কৰিলোঁ কিন্তু ভাবিলোঁ যে আপোনালোকক লগত বহুদিন মই কোনো ভিডিঅ' শ্বেয়াৰ কৰা নাই সেইবাবে কৰিলোঁ যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বিশেষকৈ যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ সেইখিনি হ'লে মানে মই এইটো দেখামেই কিন্তু মই ভিডিঅ'টো তেতিয়াই মই সামৰণি মাৰিম আৰু বেছি মই দীঘলীয়া আজি নকৰোঁ এইখিনি হৈ গ'ল খুব ধুনীয়া এটা কালাৰ আহিছে আৰু খাবলৈও এনেদৰে ভাল হয় তেতিয়াহ'লে আমি ভাত পানী খাই ল'ম আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই